1 মে তাৰিখে হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নেকি তোমালোকৰ হাই সেকেন্ডাৰীৰ পৰীক্ষাৰ আগে তোমালোকৰ এখন ক্যালেন্ডাৰ প্ৰকাশ পাইছিল তোমালোকৰ একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ পাইছিল 2025 আৰু 26 চনৰ একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ পাইছিল আৰু এই ক্যালেন্ডাৰতে তোমালোকৰ স্পষ্টভাৱে লিখা আছে স্ক্ৰিনত তোমালোকে দেখিব পাইছা ৰিজাল্টস অফ এছএছ ফাইনেল এক্সামিনেশ্যন 2025 ইজ লাইকলি টু বি ডিক্লেয়াৰ্ড বাই দি 1 মে তোমালোকৰ 1 মেৰ ভিতৰত তোমালোকৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলটো ঘোষণা কৰিব বুলি ইয়াতে স্পষ্টভাৱে দিয়া আছে আৰু এইটো দেখিবলৈ পাইছে একাডেমিক এক্টিভিটিজত দিয়া আছে মানে তোমালোকৰ একাডেমিক ক্যালেন্ডাৰৰ পৰা এইটো তোমালোকে স্পষ্টভাৱে দিয়া আছে এতিয়া কথা হ'ল যে আমাৰ হনাৰেবল সিএম স্যাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্যাৰে তোমালোকৰ ইতিমধ্যে কৈছে যে তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্টটো এপ্ৰিলৰ শেষত ঘোষণা কৰিব তোমালোকে ভাবি লোৱা যে 25 তাৰিখৰ পৰা অহাকালিৰ পৰা তোমালোকৰ ৰিজাল্ট দিয়াৰ কাউণ্টডাউন অহাকালি শুক্ৰবাৰৰ পৰা তোমালোকৰ ৰিজাল্ট দিয়াৰ কাউণ্টডাউনটো তোমালোকে আৰম্ভ বুলি ধৰি লোৱা ঠিক আছে আৰু তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টো আমি কৈছিলোঁ যে তোমালোকৰ 25 এপ্ৰিলৰ পৰা তোমালোকে ৰিজাল্টৰ কাউণ্টডাউনটো আৰম্ভ বুলি ধৰি লোৱা আৰু আমি তোমালোকক ইউটিউব চেনেলৰ জৰিয়তে এদিন আগতে কৈ দিম যে তোমালোকৰ এইবাৰৰ ৰিজাল্টটো কেতিয়া দিব ঠিক আছে যিদিনেই নিদিয়ক কিয় তোমালোকৰ ৰিজাল্ট আমি ঠিক এদিন আগতেই তোমালোকক জনাই দিম ৰিজাল্টটো কেতিয়া প্ৰকাশ কৰিব মেট্ৰিক পৰীক্ষাৰ সময়ত আমি জনাই দিছিলোঁ যে ৰিজাল্ট কেতিয়া প্ৰকাশ কৰিছিল ঠিক তেনেদৰে তোমালোকৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল এদিন আগতেও তোমালোকক আমি কৈ দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা কিয়নো তোমালোকৰ এদিন আগত তোমালোকে ইউটিউব চেনেলৰ জৰিয়তে গম পাবা আৰু ৰিজাল্টটো ক'ত চাবা উপলব্ধ নামৰ এপ এটা আছে তোমালোকৰ হাই সেকেন্ডাৰী নিজস্ব ববি এটা এপ হয় আছেকৰ প্লে ষ্টৰৰ পৰা এইটো ডাউনলোড কৰি ল'বা আৰু ইটো এপতে তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা মানে তোমালোকে ধৰি লোৱা যে 25 এপ্ৰিলৰ পৰা তোমালোকৰ 30 এপ্ৰিলৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিয়াৰ মানে পূৰ্ণ সম্ভাৱনা আছে 5টা দিনৰ ভিতৰত তোমালোকৰ যিকোনো ডেটতে ৰাতিপুৱা হঠাৎ তোমালোকৰ ৰিজাল্টটো দি দিব পাৰে তাৰ কাৰণে তোমালোকক আমি এদিনত আগতে জনাই দিম আমি খবৰ লৈ আছোঁ তোমালোকৰ ৰিজাল্টৰ ওপৰত আমাক এতিয়ালৈকে কোনো ধৰণৰ সংসূত্ৰ জনোৱা নাই আমি যেদিনে সংসূত্ৰ পাম যে তোমালোকৰ কোন দিন ৰিজাল্ট দিব তোমালোকক লগে ভিডিঅ' বনাই জনাই দিম ঠিক আছে তো তোমালোকৰ এইখিনি আছিল এটা আপডেট সো তোমালোকে ভালদৰে আৰু ৰিজাল্টটো চাব পাৰিবা সো আজিৰ কাৰণে মানে আছে ধন্যবাদ